মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? খবৰ নিশ্চয় ভাল আৰু ময়ো ভালেই আছোঁ। তোমালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, এটা নতুন টপিকৰ ওপৰত। আৰু টপিকটো হৈছে বুৰঞ্জী বিষয় লৈ পেলাই। আমাৰ কি হয়, পৰীক্ষাসমূহত যেতিয়া আমি পৰীক্ষাত উত্তৰটো লিখিবলৈ ওলাওঁ, আৰু তেনেকুৱাতে আমাৰ একদম পাহৰণি গৰ্ভত প্ৰায়ে থাকি যায়, সেইটো হৈছে কি ৰজা মহাৰজাৰ নামবিলাক। এতিয়া বুৰঞ্জীত আমি ৰজা মহাৰজাৰ নামবোৰ কেনেকৈ মনত ৰাখিম? ইমানবোৰ ৰজা মহাৰজাৰ নাম আছে, একেবাৰতেতো ইমানখিনি মুখস্থ কৰাটো সম্ভৱ নহয়। তাৰ কাৰণে কিবা নতুন টিপছ আছে নেকি? আৰু আজি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ এনেকুৱা এটা টিপছ, যাৰ জৰিয়তে তোমালোকে ৰজা মহাৰজাৰ নামসমূহ অতি সহজতে মনত ৰাখিব পাৰিবা। আৰু সেইটো হৈছে মোৰ সম্পূৰ্ণ নিজৰ এটা পদ্ধতি। আহাচোন, কিনো সেই পদ্ধতি তোমালোকৰ ওচৰত। ইয়াৰ কাৰণে প্ৰথমতে অসমৰ সংক্ষিপ্ত ইতিহাস, অসম বুৰঞ্জীয়ে মই উদাহৰণস্বৰূপে লৈছোঁ। ইয়াত প্ৰথমতে আছে দানৱ আৰু অসুৰ বংশীয় ৰজাসকলৰ নামসমূহ। তাৰপিছতে আছে বৰ্মন বংশ, কোন কোন বৰ্মন বংশৰ ৰজা আছিলে, এনেকৈ বিভিন্ন বংশৰ ৰজাসমূহৰ নামসমূহ দিয়া আছে। আমাৰ ইমানখিনি ৰজা নামসমূহ কেনেকৈ মনত থাকিব? এটা একদম চিম্পুল মেথড, আৰু সেই মেথডটো তোমালোকে এনেকৈ আঁচ পাৰি ল'বা। আঁচ পাৰি প্ৰথমে মনত ৰাখিবলৈ চেষ্টা কৰিবা দানৱ আৰু অসুৰ বংশৰ ৰজাসকলৰ নামবোৰ কি কি আছিলে। যেতিয়া দানৱ আৰু অসুৰ বংশৰ ৰজাসকলৰ নামসমূহ মনত ৰখাটো সম্পূৰ্ণ হৈ যাব, তাৰপিছতে মনত ৰাখিবা বৰ্মন বংশৰ ৰজাসকলৰ নামসমূহ কি আছিলে। প্ৰথম আমি দানৱ আৰু অসুৰ বংশীয় ৰজাসকল আমি চিৰিয়েলিকৈ উলিয়াই ল'ব লাগে। চিৰিয়েলকৈ উলিয়াবলৈ প্ৰথম মহিৰংগ দানৱ, তাৰপিছতে শতকাসুৰ, তাৰপিছতে আছে সম্বৰ্ষাসুৰ, তাৰপিছতে ৰত্নাসুৰ। আৰু এই ৰজাবিলাকৰ নামসমূহ যিহেতু আমাৰ এবাৰ পঢ়িলে মনত নাথাকে, সেইকাৰণে ইয়াত মহিৰংগ, এনেকৈ সম্পূৰ্ণ পাঠটো লিখিবা যেতিয়ালৈকে মহিৰংগ নামটো মনত নাথাকে। তাৰপিছতো কি আছিলে মহিৰংগ, এবাৰ মহিৰংগ বুলি মনত ৰাখি তাৰপিছতে শতকাসুৰ, তাৰপিছতে সম্বৰ্ষাসুৰ, এনেকৈ সম্পূৰ্ণৰূপে তোমালোকে লিখি থাকিবা যিমান দেৰি তোমালোকৰ মনত নাথাকে। তাৰপিছতে যেতিয়া তোমালোকৰ দানৱ আৰু অসুৰ বংশীয় ৰজাসকলৰ উদাহৰণস্বৰূপে এই ৰজাসকলৰ নামবোৰ যেতিয়া মনত ৰখা সম্পূৰ্ণ হৈ যাব, আমাৰ চিৰিয়েলি যেতিয়া সম্পূৰ্ণ হৈ যাব, তাৰপিছত তোমালোকে নতুন এটা পেজ লৈ পেলাই আকৌ তোমালোকে কিখিনি মনত ৰাখিলে আকৌ তোমালোকে নিজে নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা। নেক্সট আমি তাৰপিছতে তোমালোকে ল'বা বৰ্মন বংশখিনি আৰম্ভ কৰিবা। তেনেকৈ যিমানবিলাক ৰজাৰ নামসমূহ আছে, এটা এটা বংশৰ ৰজাৰ নাম তোমালোকে এক্সট্ৰাকৈ মুখস্থ কৰিবা। আটাইখিনি যদি তোমালোকে একেলগে মুখস্থ কৰা তেতিয়াহ'লে নামবোৰ বহুত খেলি মেলি হৈ যায়। তোমালোকে মনত ৰাখিবৰ চেষ্টা কৰিব লাগিব যে প্ৰথমতে অসুৰ বংশীয় ৰজাসকল কোন কোন আছিলে, হৈ যোৱাৰ পিছতে বৰ্মন বংশ এনেকৈ মনত ৰাখিবা। তাৰপিছত সকলোবিলাক বংশৰ নামসমূহ সদায় তোমালোকে লিখিবা। বুৰঞ্জী পঢ়োঁতে সদায় তোমালোকে সেইখিনিয়ে প্ৰথমতে নামসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা, তেতিয়া আমাৰ নামসমূহ কেতিয়াও খেলি মেলি আমাৰ পৰীক্ষাত নহয়। তাৰপিছত 2 নম্বৰ টিপছটো হৈছে তোমালোকৰ চনবিলাক কেনেকৈ মনত ৰাখিবা। চনবিলাকৰ কাৰণে তোমালোকে এখন পেপাৰ ল'বা, এনে কাগজ এখন ল'বা, যেনেকুৱা সৰু হওক ডাঙৰ হওক, কাগজখনত তোমালোকে চনবিলাক
লিখিবা যেনেকৈ কোনজন ৰজাই কিমানখিনিলৈ ধৰি লোৱা ইয়াৰ পাল বংশৰ ৰত্নপালে ইমান পৰিছিলে 1010 পৰা 1040 তেনেকৈ তোমালোকে এখন পেজত ডাঙৰ ডাঙৰ আখৰে ধুনীয়াকৈ ৰং কৰি লিখি তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত যিখন বেৰা থাকে বা ৱাল থাকে তাতে তোমালোকে মাৰি ৰাখিবা যাতে তোমালোকে ওলাওঁতে সোমাওঁতে পঢ়া টেবুলত বহোঁতে সেইখিনি চকু পৰে। তৃতীয় নম্বৰ টিপছটো হৈছে তোমালোকে যিসকল ৰজা মহাৰাজাই বনাইছিলে আমাৰ যিসকল পৌৰাণিক কীৰ্তিস্তম্ভ সেইখিনি কেনেকৈ মনত ৰাখিবা যেনেকৈ জয়দৌল, ফাকুৱা দৌল, বিষ্ণুদৌল, কাৰেংঘৰ ইত্যাদি। বহু ছাত্ৰ ছাত্ৰী ইয়ালৈ গৈছে সেইকাৰণে সেই নামসমূহ অনাশয় মনত ৰাখে কিন্তু যিসকল ছাত্ৰ ছাত্ৰী যোৱা নাই আৰু যোৱাৰ পিছতো হয়তো মনত ৰাখিবলৈও বহুত কঠিন হৈ যায় যোৱাৰ পিছতো মনত নাথাকে আমাৰ সেইকাৰণে যোনে পাৰা তাক ধুনীয়াকৈ আৰ্ট কৰিব জনাসকলে আৰ্ট কৰিবা লাগিলে যে ইয়াৰ নিচিনা হুবহুজা হ'ব লাগে তেনেকুৱা কথা নহয় তোমালোকৰ মনত ৰখাকৈ আৰ্ট কৰি তলত লিখি থবা জয়দৌল বুলি কোনে বনাইছিলে সেইটো লিখি পেলাই তোমালোকে পঢ়া টেবুলৰ আগত কাগজখন মাৰি থবা তে ওলাওঁতে সোমাওঁতে আমাৰ সেইখিনি নপঢ়িলেও তোমালোকৰ দেখি পেলাই মনত থাকে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আজি মোৰ টিপছকেইটা ইমানেই আছিলে যদি তোমালোকে এই টিপছকেইটা এপ্লাই কৰি তোমালোকে সুফল লাভ কৰা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।